আমলখি চুলিৰ বাবে খুব ভাল হয়, সেইবাবে আমি চুলি নহৰিবলৈ আমি আমলখি ব্যৱহাৰ কৰিম। আমি এতিয়া প্ৰথমতে আমলখিখিনি পিহি ল'ম। কোমলীয়া আমলখি যিহেতু গুটি নতৰাকৈ আমি মিক্সিত দি দিম আৰু তেনেকৈয়ে পিহিম। আৰু যেতিয়া বুঢ়া আমলখি হয় তেতিয়া আমি পিহনাত বা ৰুকনি মাৰিব লাগিব। এতিয়া আমি এই ৰুকি লোৱা আমলখিখিনিৰ পৰা ৰস ধুনীয়াকৈ উলিয়াই ল'ম চেপি চেপি। এইখিনি আমি ৰসখিনি উলিয়াই ল'লোঁ। এতিয়া চেপি লোৱা আমলখি ৰস আৰু নাৰিকল তেল মিহল কৰি কুহুমীয়া গৰম কৰি তাৰপিছত ঠাণ্ডা কৰি আমি চুলিত মালিচ দিম ধুনীয়াকৈ। এইদৰে আপোনালোকে নাৰিকল তেল আৰু আমলখিৰ ৰসখিনি গৰম কৰি ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পাছত মূৰত খুব ধুনীয়াকৈ মালিচ দিব। গুৰিবোৰত বিশেষকৈ মালিচ দিব। গুৰিৰ পৰা একেবাৰে শেষৰ চুলিবিলাকতো মালিচ দিব। এতিয়া খুব ধুনীয়া আমলখি ৰস লগাইছোঁ। মানে আগতে মোৰ বহুত বেছি চুলি সৰিছিলে, এতিয়া মই এনেকৈ টানিলেও এই তালে চুলি নধৰে, এই তালে চুলি নধৰে। আগতে বহুত বেছি চুলি সৰিছিলে। আপোনালোকেও লগাব, ভাল হয় চুলি, বহুত ভাল হয় আৰু ষ্ট্ৰং হয় চুলি, বহুত বেছি ষ্ট্ৰং।